নমস্কাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ বিশ্বৰ লগতে অসমতো কোভিড-19 সংহাৰী ৰূপ ধাৰণ কৰিছে যাৰ পৰিপ্ৰেক্ষিততে অধিক সংখ্যক এম্বুলেন্স যোগান ধৰা হৈছে কোভিড-19 ৰোগীসকলৰ বাবে কিন্তু এইখন অসমতে সংঘটিত হৈছে এক অনুৰূপ ঘটনা কোভিড-19 ৰোগী কঢ়িওৱাৰ বাবে নিয়োজিত এম্বুলেন্সে এতিয়া কঢ়িয়াইছে সাধাৰণ যাত্ৰীক ভাড়া বৃদ্ধিক লৈ সাধাৰণ ৰাইজ আৰু মালিক কৰ্তৃপক্ষৰ মাজত বাকবিতণ্ডা অব্যাহত থকাৰ মাজতে দিয়া হৈছিল চকা বন্ধ আৰু এই চকা বন্ধৰ সুযোগ লৈছে একাংশ অসাধু এম্বুলেন্স চালকে এতিয়া কোভিড-19 ৰোগীসকলক কঢ়িয়াৰ বাবে যি এম্বুলেন্স নিয়োজিত কৰা হৈছিল সেই এম্বুলেন্সে এতিয়া সাধাৰণ জনতাক কঢ়িওৱা দেখিবলৈ পোৱা গৈছে সাধাৰণ যাত্ৰী কঢ়িওৱা দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য হৈছে দৰং জিলাৰ MP11TRAV7588 নম্বৰ এম্বুলেন্স গাড়ীখনে দৰং জিলাৰ বিভিন্ন ঠাইৰ পৰা কঢ়িয়াইছে সাধাৰণ যাত্ৰী এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় আমি পুনৰবাৰ জনাইছো স্বাস্থ্য বিভাগৰ চকুত ধুলি দি ৰোগী কঢ়িওৱা এম্বুলেন্স এতিয়া ব্যস্ত হৈ পৰিছে পথৰ যাত্ৰীক কঢ়িওৱাত চকা বন্ধৰ সুযোগ লৈ একাংশ এম্বুলেন্স এতিয়া লাইন ভাড়া মাৰাত ব্যস্ত হৈ পৰিছে সাংবাদিকক দেখি তৎক্ষণাৎ পলাই পতং দিছে এম্বুলেন্সৰ চালক আৰু সমগ্ৰ অসমত কোভিড-19ৰ বাবে যি এম্বুলেন্স সেৱা যোগান ধৰিছে স্বাস্থ্য বিভাগে আৰু তাৰ অপব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে একাংশ চালকে